ডাইৰেক্ট ফ্ৰীডমটো পাই যাওঁ যেনে কাৰণ মই মোৰ নিজৰ উদাহৰণটোৱে ক'ম মানে কি মেট্ৰিকলৈকে ঠিকেই আছিলোঁ হাই ছেকেণ্ডেৰীত গ'লোঁ ঘৰতো মানে কি ইমান এটা ফ'কাছ নকৰে খালি পঢ় বা নম্বৰ আনে আমাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ এইটো নতুন ভিডিঅ'লৈ তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ আগৰবোৰ চাই আছে তো আজি মই আছোঁ বৰ্তমান মোৰ ৰুমত আছোঁ মই বৰ্তমান বিকম কৰি আছোঁ গুৱাহাটীত কিছুমান মানে কি পৰীক্ষা ৰিলেটেড কথা কিছুমান মানে কি জীৱন ৰিলেটেড কথা মানে কিবা মানে কি ক'ব লগা আছে গতিকে মানে মনত আহি গ'ল কথাটো এতিয়া বৰ্তমান 8:30 বাজিল কিবা মই কিবা অলপ লেখা পঢ়া কৰি আছিলোঁ তাৰে মাজতে মানে কি মনত আহি গ'ল সেইকাৰণে মানে কি আপোনালোকক নকৈ মানে কি ৰ'ব নোৱাৰিলোঁ তো সেইকাৰণে ভিডিঅ'টো মই বনাই আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈ তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাই যাব বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তো এতিয়া ভালকৈ বহি চহি লৈ আমি ভিডিঅ'টো কৰি আছোঁ মানে কি হৈছে কথাটো আপোনাৰ কেনেহেন আমাৰ মানে কি আপোনালোকৰ ৰিজাল্ট দিছে ৰিজাল্টটো আপোনালোকৰ মানে কি আমাৰ ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেমৰ ৰিজাল্ট দিছে ফাৰ্ষ্ট ছেমত কিবা মই 9 পইণ্ট কিবা মানে 10ৰ ভিতৰত 9 পইণ্ট কিবা ইয়াতে আপোনালোকে পইণ্ট ছিষ্টেমহে 9 পইণ্ট কিবা চামথিং পাইছোঁ আৰু আপোনাৰ এতিয়া এই ছেকেণ্ড ছেমত মানে কি পূৰা 10ৰ ভিতৰত 10 शाबाश बेटा बहुत बढ़िया নম্বৰটো পাই মানে মোৰে নিজৰে মানে ভালো লাগছে কিন্তু মোৰ নিজৰে মানে কি লাজো লাগছে হাঁহি উঠছে নে ফাল্টু হেন লাগছে কাৰণ পৰীক্ষা চৰীক্ষা নেদাকে নম্বৰ দিছে মানে ভালে লগা নাই আৰু এনে মানে এটা সেই ভাল নালাগে কাৰণ আমাৰ মেইন তাতে আৰু বহুতে মানে কি ষ্টেটাছ ফালি আছে নম্বৰ পাইছোঁ ভালে লাগছে বা নম্বৰটো দিয়ে মানে কি মেইন কথাটো নহয় কাৰণ এই পিছত যেতিয়া আমি ধৰ ডিগ্ৰী শেষ হ'ব কিবা এক্সাম দিম বা তাৰে পিছত যেতিয়া আমি যিয়ে নকৰোঁ কোনোবাই কিবা বিজনেছ কৰিব কোনোবাই কিবা কৰিব বা যি যায় যি কৰে মেইন কথাটো কিন্তু আপোনাৰ নলেজটো লাগব ঠিক আছে নলেজটো আপোনাৰ এক্সামৰ এতিয়া আপোনাৰ মাৰ্কশ্বিটখন চাই আপোনাক নম্বৰ দি উঠি আপোনাক চাকৰি নেদে না বা আপোনাৰ যিকোনো এক্সামতে বা প্ৰাইভেট হওক বা চৰকাৰী হওক ছেকেণ্ড কথাটো হৈছে আপোনালোকৰ তাতে কি স্কিলটো ডেভেলপ কৰিব লাগিব আপোনাক কমিউনিকেশ্যন স্কিল পাব্লিক স্পিকিং স্কিল এইবিলাকৰ আমাৰ মানে কি আমাৰ ইউথখিনিৰ বা আমাৰ ঘৰতো মানে কি ইমান এটা ফ'কাছ নকৰে খালি পঢ় বা নম্বৰ আনে আমাৰ ঘৰৰ মানে কি এইটো ৰিয়েলিটি হয় পূৰা ইমান এটা মানে ফ'কাছ নকৰে খালি মানে নম্বৰটো আনিছে বা আমিও ধৰ মা দেউতাক ক'ব পাইছোঁ মা অমুকৰ ভিতৰত অমুক পাইছোঁ হয়তো শ্বৰ্ট টাইমৰ কাৰণে এটা হেপিনেছ দি থৈ দিছোঁ বা মা দেউতাৰো ভাল লাগছে কিন্তু আমি ৰিয়েলিটিটো জানো না ৰিয়েলিটিটো চাব গ'লে কিন্তু বহুত কিন্তু আচলতে ভালে নেকি আকৌ কি নহ'ল ঠিক আছে ডিগ্ৰী কৰি আছোঁ গুৱাহাটীত সেইকাৰণে মানে কিবা এটা ভেলুলেছ যেন লাগে মাজে মাজে কিন্তু সেইকাৰণে আপোনালোকে মানে কি নলেজটো মানে কি বেলেগ চ'ৰ্চৰ পৰা আপোনালোকে মানে কি ল'ব ট্ৰাই কৰিব লাগে নেক্সট কথাটো হৈছে আপোনালোকৰ মানে কি মই মানে কি পঢ়াৰ লগতে কিবা কিবি ইণ্টাৰ্ণশ্বিপ কিবা কিবি এনেকৈ কমিউনিকেশ্যন স্কিল ডেভেলপ গীটাৰ চিটাৰ শিকি তাৰপিছত কিবা কিবি এনেকৈ কৰি আছোঁ এই কৰাৰ ফলত মানে কি বহুতৰ মানে কি প্ৰব্লেমো হ'ব পাৰে ঠিক আছে মানে বহুতে মানে কি ভাল নাপাব পাৰে কিন্তু মই এটা কথা কওঁ মই ইয়াতে মোৰ পঢ়াৰ মোৰ একো লোকচান হোৱা নাই ঠিক আছে মোৰ পঢ়াখিনি বেলেগ এটা চলি যি পঢ়িছে সেয়ে পঢ়িছোঁ সেইখিনি টাইমে পঢ়িছোঁ লগতে খালি মই মানে কি বহুতৰ মানে প্ৰব্লেম হ'ব পাৰে আমাৰ ঘৰৰ মানুহৰো হওক বা কৰ্মা গোষ্ঠী বা মোৰ বন্ধু বান্ধৱীতো মানে কিছুমান মানে নিমিলিব পাৰে কথা সেইকাৰণে মই আজি মানে মনৰ কথাই দি মানে ইউটিউবৰ জৰিয়তে মই আপোনালোকক কৈ দিলোঁ লগতে মানে কি কিছুমান মানে বেলেগ বস্তু মই শিকি আছোঁ যোনটো ল'ৰাই বা ছোৱালীয়ে মানে কি বেলেগ টাইমটো ফোনত কথা পাতি কটাইছে কোনোবাই ঘূৰি ফুৰি কটাইছে মই সেইটো মই বেয়া বুলি কোৱা নাই মই সেইবিলাক কৰি ভাল নাপাওঁ সেইখিনি সময় মই ইয়াত দিছোঁ ইয়াত দি মই কিছুমান ষ্টেটাছ দিছোঁ সেই দিছোঁ গতিকে মই সেইখিনি কৰি আছোঁ গতিকে সেইখিনিৰ ফলত যদি কোনোবাৰ মনত আঘাত হয় বা কোনোবাই যদি কিবা বেয়া পাই যায় ই কিবা চবেই যাই পে ফুৰে কিন্তু এই যাই পে ফুৰাতকৈ মই ঘৰততো মইতো ঘুমিতো থকা নাই মইতো কিবা এটা কথাটো শিকি আছোঁ সেইটো হৈছে মেইন কথা নেক্সট কথাটো হৈছে আপোনালোকৰ যিকোনো ল'ৰা বা ছোৱালী এজনে আজিকালি মানে কেনেহেন হৈছে মানে কম্পিটিশ্যন মানে কি কিমান লাখ ষ্টুডেণ্টে মানে কি ডিগ্ৰী কৰি আছে আপোনালোকৰ চাকৰি কিমান ওলাব ঠিক আছে চাপ'জ মই বেংকৰ উদাহৰণটো ল'লোঁ বেংকত আমি আগতে কিয় যাওঁ আছিলোঁ পইচা হৈ ল'বা বা বেলেগ কিবা কিবি কামত মেইনলি আমি কিয় যাওঁ আছিলোঁ পইচা হৈ ল'ব আমি পূৰা দীঘলা লাইন পাতি উঠি আমি কি পইচা হৈ ল'ম কিন্তু এতিয়া আমি বেংকত কিয় যাওঁ এতিয়া আমি কিয় বেলেগ সৰু সুৰা কামতহে যাওঁ মেইনলি আমাৰ পইচা হৈ ল'বা এতিয়া বেংকত যাওঁ নেকি নাযাওঁ নহয় মেইনলি আমি এতিয়া ATMত যাওঁ কিন্তু ATM এইবাৰ পৰা সেই বেংকত যোনজন বেংকাৰ আছিল যোনে আমাক কেচিয়াৰে পইচা দিয়া আছিল তাতেতো এটা পোষ্টটো আমাৰতো কমি গ'ল না তেনেকৈ আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা আপোনাৰ ৰবটিক আহি আছে যুগ যাৰ ফলত আপোনাৰ এটা টাইমত কি হ'ব যে অলা উবেৰ আছে বা গাড়ী চলা যি ড্ৰাইভাৰ আছে কাকো নাংগা হৈ যাব যাৰ ফলত আমাৰ জব নোহোৱা হৈ যাব ঠিক আছে তাৰ কাৰণে আমাৰ কিন্তু নলেজটো বহুত ইম্পৰ্টেণ্ট মোৰ কোনে যে চাকৰি বয়া মোক ভাল কোনাই মই নিজেও মই কিবা কিবি কৰিব লাগিব মই ইণ্টাৰভিউ দিব লাগিব কিন্তু মেইন কথাটো হৈছে আমি এটাতে মানে কি সেই কৰি নাথাকিব মেইন কথাটো হৈছে মানে আপুনি খেতি আছে কিন্তু বেকআপতো এটা মানে কি বেলেগ এটা যাতে নলেজখিনি যাতে থাকি যায় তাৰ কাৰণে সেইখিনি কথা আৰু মই কাকো আচলতে মই নাভাবোঁ যে মই কোনোবাক দিহা পৰামৰ্শ দিব পৰা হৈছোঁ কিন্তু মই যিখিনি মোৰ পইণ্ট অফ ভিউটো মই কৈছোঁ আপোনালোকৰ আগত ৰাখছোঁ আৰু নতুনকৈ যাৰ এতিয়া মানে কি ৰিজাল্ট দিলাক আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট যাৰ দিলাক তাহাক যাৰ ভাল ৰিজাল্ট হৈছে সিহঁতকো মোৰ ফালৰ পৰা বহুত শুভকামনা আৰু যাৰ অলপ চলপ বেয়াও হৈছে তাহাকো কোনো কথা নাই কাৰণ সেইটো ৰিজাল্ট কোনো মেটাৰ নকৰে আপোনাৰ কোনো এখন কলেজত খালি পাবহে লাগে সেইটো ৰিজাল্টেৰে কলেজত পাই গ'লে হৈ গ'ল আগে তাৰপিছত আপোনাৰ হাই ছেকেণ্ডেৰী এই যি আপোনাৰ 2 বছৰ আছে এই 2 বছৰটো আপোনাৰ মেইন কাৰণ হাই ছেকেণ্ডেৰী লেভেলত আপোনাৰ মেইন চলি বা পিটো মানে বয়া হোৱাৰ লেভেল মানে বহুত বেছি থাকে কাৰণ ডাইৰেক্ট ফ্ৰীডমটো পাই যাওঁ যেনে কাৰণ মই মোৰ নিজৰ উদাহৰণটোৱে ক'ম মই হাই ছেকেণ্ডেৰীত মানে কি মেট্ৰিকলৈকে ঠিকেই আছিলোঁ হাই ছেকেণ্ডেৰীত গ'লোঁ ফাৰ্ষ্ট ছেমত মই পূৰা মানে ফাৰ্ষ্ট ইয়াৰত ফাৰ্ষ্ট ইয়াৰ পৰা মানে কি পূৰা বয়া পথত গৈছিলোঁ ঠিক আছে মানে এই কিবা কিবি আৰু আৰু লগতে এনেকৈ পাবজি আহি গ'ল
পাবজি আহি যায় মানে কি হ'ল পূৰা ৰাতি 2-3টালৈকে পূৰা পাবজি খেলোঁ তো মানে আপোনাৰ দেহাৰো ক্ষতি হৈছিল মনৰো ক্ষতি চবখিনি মানে তাৰপিছত কিছুমান মানুহ আহিল জীৱনত যায় মানে সেইবোৰ ছাৰো হৈছে বন্ধু বান্ধৱীও আছে কিছুমান যোনে মানে কি অলপ কিছুমান কথা মানে কি বুজালে বা কিছুমান অলপ গাইড কৰিলে তাৰপিছত গম পাইছোঁ যে মানে নহ'ব এনেকৈ থাকিলে তাৰপিছত ভালকৈ পঢ়িলোঁ ছেকেণ্ড ইয়াৰত তাৰপিছত মোৰ মতে মই পাওঁ ৰিজাল্ট মতে মোৰখিনি মই যিখিনি কষ্ট কৰিছিলোঁ মোৰ মতে ভাল হৈছে গতিকে সেইখিনি কথা গতিকে সেইটো হৈছে আপোনাৰ মেইন কথা তো এতিয়া মই বৰ্তমান বিকম কৰি আছোঁ মোৰ কথাখিনি মই কৈ দিলোঁ আজি মোৰ পইণ্ট মই কি কৰি আছোঁ যিহেতু আপোনালোকে মোৰ ভিডিঅ' চাই থাকে আৰু মই বৰ্তমান এতিয়া কিছুমান বেলেগ বেলেগ কিতাপো পঢ়ি আছোঁ আপোনালোকক মই দেখাই আছোঁ এইবিলাক কিছুমান বাহিৰা কিতাপ আপোনাৰ এইখন হৈছে শ্ৰীমদ ভগৱত গীতা আৰু বহুতে কয় যে ভগৱত গীতা আপোনাৰ সৰুকালত পঢ়বা নাংগে তো এইগিলা হৈছে মিছা কথা ইটাই পঢ়বাৰ টাইম ইটাই পঢ়বা লাগে এছেঞ্চি ৰিচ ডেট পৰ ডেট আপোনালোকে যে পইচাৰ বিষয়ে জানিব লাগে কাৰণ কি আমাৰ পইচাৰ বিষয়ে আমাক নিশিকায় গতিকে পইচাৰ বিষয়ে জানিব লাগিলে এইখন কিতাপখন হৈছে এখন বঢ়িয়া কিতাপ আপোনালোকে এইখন পঢ়ক আৰু যদি আপোনালোকৰ আজিকালি মানে কি হৈ গৈছে মানে কি পঢ়া মানে কি কিতাপ পঢ়াৰ সময় নহয় বা ধৰ বৰিং হৈ গৈছে যদি তেনেকুৱা হৈছে আপোনালোকৰ মোৰ তলত এটা লিংক দিয়া আছে যোনটো হৈছে আপোনালোকৰ এটা এপৰ লিংক যোনটো হৈছে কুকু FM যোনটোৰ থ্ৰুৰে আপুনি 1 বছৰৰ ছাবস্ক্ৰিপশ্যন ল'ব পাৰিব আপোনালোকৰ অকল মোৰ লিংকটোৰে গ'লে আপোনালোকে আধাৰ দামতে মানে কি 60% অফ পাব এনে আপোনালোকৰ হয় 400 টকা কিন্তু মোৰ লিংকৰে গ'লে আপোনালোকে 60% অফ পাব ঠিক আছে গতিকে তাত গৈ আপোনালোকে বুকৰ চামাৰি ধুনীয়াকৈ শুনিব পাব মই নিজেই ইউজ কৰি আছোঁ ঠিক আছে আৰু লগতে মই অলপ চলপ এইখনৰ পৰাও পঢ়ি আছোঁ কিন্তু মই বাকীবোৰ বহুত ধুনীয়া ধুনীয়া বুক আছে আৰু বহুত বেছি ভাল লাগে মানে শুনিলে বহুতখিনি নলেজ হয় আপোনালোকে ক'ৰবাত বাছেৰে গৈ আছে ক'ৰবাত বুলি আছে খোজকাঢ়ি আছে তেতিয়া আপোনালোকে শুনতে হৈ যায় হেডফোন লগাওক আৰু শুনক আৰু গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ গতিকে যদি ভাল পাইছে মোৰ ভিডিঅ' চাই আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গতিকে আজিৰ কাৰণে এইখিনিয়ে বাই